নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ। তো SSC GD এক্সামৰ 8 মে তাৰিখে যোৱাকালি হৈ যোৱা গোটেইকেইটা চিফ্টৰে কেইটামান মেমৰি বেছড কুৱেশ্যন কালেক্ট কৰি লৈ আহিছোঁ। তো ভিডিঅ'টোত 40টাৰো অধিক প্ৰশ্ন আছে, গতিকে বলক ভিডিঅ'কেইটা আমি আৰম্ভ কৰোঁ। আৰু আমাৰ টেলিগ্ৰাম চেনেলটোত জইন হ'বলৈ এই কিউআৰটো স্কেন কৰি জইন হ'ব পাৰে, নাইবা এই লিংকটো ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। আপোনালোকৰ যিসকলে এক্সাম দি আহিছে তেওঁলোকে কুৱেশ্যনবিলাক এই চেনেলটোত হোৱাটছআপ কৰি পঠাই দিব। প্ৰথম কুৱেশ্যনটো হৈছে এইটো, হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য লোডি ডিনেষ্টি। তো লোডি বংশৰ বিষয়ে আহিছিলে, প্ৰতিষ্ঠাপক গৰাকীৰ নাম সুধিছে। লোডি বংশৰ প্ৰতিষ্ঠাপক বা সংস্থাপক গৰাকীৰ নাম আছিলে বাহলোল লোডি। অপশ্যন D2 শুদ্ধ হ'ব। আৰু ইব্ৰাহিম লোডি আছিলে এই লোডি বংশৰ লাষ্ট ৰুলাৰ। নেক্সট কুৱেশ্যনটো হৈছে ৱেৰ 37th নেশ্যনেল গেমছ অৰ্গেনাইজড ইন 2023। 2023 চনত যি 37তম ৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হৈছিলে, এইটো ক'ত আয়োজন কৰা হৈছিলে? 37তম ৰাষ্ট্ৰীয় খেল এইটো অনুষ্ঠিত হৈছিলে গোৱা ৰাজ্যখনত। অপশ্যন B2 কাৰেক্ট। মহাৰাষ্ট্ৰ ৰাজ্যখনে শীৰ্ষস্থান লাভ কৰিছিলে মেডেল টেলিত। নেক্সট কুৱেশ্যনটো হৈছে লোচাৰ ইজ এ ট্ৰেডিশ্যনেল নিউ ইয়াৰ অফ হুইচ কমিউনিটি। তো লোচাৰ নামৰ এই পৰম্পৰাগত নৱবৰ্ষটো কোনটো সম্প্ৰদায়ৰ হয়? তো তিব্বতীয় বৌদ্ধ, তিব্বতীয়ান বুদ্ধিষ্টসকলৰ এইটো এটা পৰম্পৰাগত নৱবৰ্ষ লোচাৰটো। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য অথৰ অফ দ্য বুক এ শ্বৰ্ট এট হিষ্ট্ৰী মাই অবচেছিভ জাৰ্নি টু অলিম্পিক গ'ল্ড। তো এ শ্বৰ্ট অফ হিষ্ট্ৰী মাই অবচেছিভ জাৰ্নি টু অলিম্পিক গ'ল্ড, এই কিতাপখন লিখিছিলে অভিনৱ বিন্দ্ৰাই। অপশ্যন C2 কাৰেক্ট হ'ব। 2011 চনত এই কিতাপখন পাব্লিছ হৈছিলে। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন গভৰ্ণৰ অফ এ ষ্টেট ইন ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া। তো স্বাধীন ভাৰতৰ কোনো এখন ৰাজ্যৰ প্ৰথমগৰাকী মহিলা ৰাজ্যপাল, তো সেইগৰাকী আছিলে সৰোজিনী নাইডু। অপশ্যন A2 শুদ্ধ হ'ব। তেখেতে উত্তৰ প্ৰদেশ অৰ্থাৎ UPৰ প্ৰথম গৰাকী মহিলা ৰাজ্যপাল আছিলে। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ইয়াৰ হেজ ইণ্ডিয়া অন হাইয়েষ্ট নাম্বাৰ অফ মেডেলছ ইন অলিম্পিক হিষ্ট্ৰী ছ' ফাৰ। তো ভাৰতে এতিয়ালৈকে অলিম্পিকৰ ইতিহাসত কোনটো বৰ্ষত সৰ্বাধিক পদক অৰ্জন কৰিছিলে? টোটেল 7টা মেডেল লাভ কৰিছে, আটাইতকৈ বেছি 2020 চনৰ এই অলিম্পিকত, যিটো টকিঅ'ত অনুষ্ঠিত হৈছিলে এই অলিম্পিকটো। নেক্সট কুৱেশ্যনটো হৈছে আলভাৰ ভক্তি ইজ এছ'চিয়েটেড উইথ হুম এণ্ড হু ইজ দ্য মেইন ডাইটি। তো আলভাৰ ভক্তিটো কোনটো উপাস্য দেৱতাৰ সৈতে জড়িত? এই ভক্তিটো আলভাৰ ভক্তিটো হৈছে লৰ্ড বিষ্ণু, ভগৱান বিষ্ণুৰ সৈতে জড়িত। নেক্সট কুৱেশ্যনটো হৈছে হোৱেৰ ৱাজ দ্য 17th ব্ৰিক্স ছামিট 2025 অৰ্গেনাইজড। তো 17তম ব্ৰিক্স সন্মিলন 2025 চনৰটো ক'ত আয়োজন কৰা হৈছিলে? তো ব্ৰিক্স ছামিটৰ ওপৰত প্ৰায় প্ৰতিটো দিনতে, প্ৰতিটো চিফ্টতে এটা নহয় এটা চিফ্টত ব্ৰিক্সৰ ওপৰত কুৱেশ্যন সুধিছে। ব্ৰিক্স ছামিট 2025 চনৰটো 17তম সংস্কৰণ আছিলে, সেইটো অনুষ্ঠিত হৈছিলে ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ'ত। আৰু 2026 চনৰটো এইটো ভাৰতৰ নতুন দিল্লীত অনুষ্ঠিত হ'ব ছেপ্টেম্বৰ মাহখনত। তো এইটোও মনত ৰাখিব, নেক্সট চিফ্টবিলাকতো সুধিব পাৰে। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ৱাজ দ্য মেইন কেৰেক্টাৰিষ্টিক অফ দ্য লেটাৰ বেদিক পিৰিয়ড। বৈদিক যুগৰ প্ৰধান বৈশিষ্ট্য কি আছিলে? লেটাৰ বেদিক পিৰিয়ড বৈদিক যুগৰ পৰৱৰ্তী সময়ছোৱাত উঠিছে, এইটো হৈছে ডমিনেন্স অফ ৰিলিজিয়নছ ৰিচুৱেলছ এণ্ড য়াজনা, ধৰ্ম আচাৰ অনুষ্ঠান আৰু যজ্ঞৰ প্ৰাধান্য। নেক্সট কুৱেশ্যনটো হৈছে মাইকেল ফেল্পছে কোনটো বৰ্ষত একেখন অলিম্পিকতে 8টা সোণৰ পদক জয় কৰাৰ অভিলেখ কৰিছিলে? তো মাইকেল ফেল্পছ হৈছে এগৰাকী ছুইমাৰ। তেখেতে 2008 চনৰ এই বেইজিং অলিম্পিকত 8টা সোণৰ পদক জয় কৰিছিলে। নেক্সট কুৱেশ্যনটো হৈছে কোনটো সংবিধান সংশোধনীৰ জৰিয়তে ভাৰতত পঞ্চায়তী ৰাজ ব্যৱস্থাক সাংবিধানিক মৰ্যাদা প্ৰদান কৰা হৈছিলে? তো সেই সংশোধনীটো হৈছে 73rd এমেণ্ডমেণ্ট 1992, যিটো 1992 চনত কৰা হৈছিলে 73তম সংশোধনীটো। আৰু এই সংশোধনীটো কাৰ্যকৰী হৈছিলে 1993 চনৰ 24 এপ্ৰিলত। আৰু এই 24 এপ্ৰিল দিনটোতে নেশ্যনেল পঞ্চায়তী ৰাজ
ডে পালন কৰা হয়। নেক্সট কুৱেশ্যন হৈছে তলৰ কোনটো এটা ঐচ্ছিক ক্ৰিয়াৰ উদাহৰণ? ভলেণ্টাৰী একশ্যন, ঐচ্ছিক ক্ৰিয়া, এইটো হৈছে হাতেৰে লিখাটো। হাতেৰে লিখাটো হৈছে এটা ঐচ্ছিক ক্ৰিয়াৰ উদাহৰণ। বাকী হৃদযন্ত্ৰৰ স্পন্দন, খাদ্য হজম হোৱা, চকুৰ পতা আদি হৈছে অনৈচ্ছিক ক্ৰিয়াৰ উদাহৰণ। আমি সেইবোৰক কণ্ট্ৰল কৰিব নোৱাৰোঁ। নেক্সট কুৱেশ্যনটো হৈছে দ্য এয়াৰ কোৱালিটি ইণ্ডেক্স AQI ইন ইণ্ডিয়া ইজ কেলকুলেটেড বেছড অন হাউ মেনি মেজৰ পলিউটেণ্টছ। তো ভাৰতত বায়ুৰ মান সূচকাংক কিমানটা প্ৰধান প্ৰদূষকৰ ওপৰত ভিত্তি কৰি গণনা কৰা হয়? তো এয়াৰ কোৱালিটি ইণ্ডেক্স এইটো কেলকুলেট কৰা হয় 8টা মেজৰ প্ৰদূষকৰ ওপৰত ভিত্তি কৰি। লগতে এই ভিডিঅ'টো চাই যদি আপোনালোকৰ সহায় হোৱা বুলি ভাবে তেনেহ'লে আপোনালোকে লাইক বটনটোত ক্লিক কৰি ইয়াতে এটা হাইপ বটন দেখা হ'ব, ইয়াতে ক্লিক কৰিব নাপাহৰিব। ইয়াতে ক্লিক কৰি হাইপ কৰি দিব। নেক্সট এনেকুৱা এটা কুৱেশ্যন আহিছিলে, তলৰ কোনখন নীতি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দ্বাৰা কাৰ্যকৰী কৰা নহয়? তো ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দ্বাৰা কাৰ্যকৰী কৰা নহয়। অপশ্যন চি ফিস্কেল পলিচি, ৰাজকোষীয় নীতি। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিযুক্তি দিয়ে? তো উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলক নিযুক্তি দিয়ে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে। নেক্সট কুৱেশ্যনটো হৈছে একৰ্ডিং টু দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন হু হেজ দ্য পাৱাৰ টু মেক লছ টু কণ্ট্ৰল ৰিভাৰ্ছ, ড্ৰেইন, ৱাটাৰ ড্ৰেইনেজ জেনেৰেলি। তো নদী নলা পানী নিষ্কাশন নিয়ন্ত্ৰণ কৰিবলৈ আইন প্ৰণয়ন কৰাৰ অধিকাৰ কাৰ আছে? ৰাজ্যিক বিধানসভা অৰ্থাৎ ষ্টেট লেজিছলেটিভ এছেম্বলি। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ৱাজ দ্য মেইন কেপিটেল অফ পাণ্ড্যা ডাইনেষ্টি। পাণ্ড্য বংশৰ প্ৰধান ৰাজধানী কোনখন আছিলে? তো পাণ্ড্যা বংশৰ ৰাজধানীখন আছিলে মাদুৰাই, অপশ্যন বি মাদুৰাই। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য ইংলিছ মিনিং অফ দ্য ক্লিয়াৰিং ছামৱান ফ্ৰম দ্য চাৰ্জ অফ ক্ৰাইম। অপৰাধৰ পৰা দোষমুক্ত কৰাৰ ইংৰাজী অৰ্থটো কি? ক্লিয়াৰিং ছামৱান ফ্ৰম এ চাৰ্জ অফ ক্ৰাইম, সেইটো হৈছে একুইট, অপশ্যন বি। নেক্সট কুৱেশ্যনটো আহিছিলে 2011 চনৰ অনুসৰি লোকপিয়ল অনুসৰি ৰাজস্থানৰ জনসংখ্যা ভাৰতৰ মুঠ জনসংখ্যাৰ প্ৰায় কিমান শতাংশ আছিলে? তো ৰাজস্থানৰ জনসংখ্যা ভাৰতৰ মুঠ জনসংখ্যাৰ আছিলে 5.67%। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতীয় সংবিধানৰ 75 নং অনুচ্ছেদে মন্ত্ৰী পৰিষদ সামূহিকভাৱে কাৰ ওচৰত দায়বদ্ধ? তো আৰ্টিকেল 75(3) এই অনুচ্ছেদটোৰ অনুসৰি মন্ত্ৰী পৰিষদ কাৰ ওচৰত দায়বদ্ধ? লোকসভা, অপশ্যন এ টো ইয়াৰে শুদ্ধ হ'ব। নেক্সট কুৱেশ্যনটো আহিছিলে হু ইজ দ্য অথৰ অফ দ্য বুক এনহিলেশ্যন অফ কাষ্ট। এনহিলেশ্যন অফ কাষ্ট নামৰ গ্ৰন্থখনৰ লিখক কোন? 1936 চনত এই কিতাপখন পাব্লিছ হৈছিলে আৰু এইখন গ্ৰন্থ লিখিছিলে B.R. আম্বেদকাৰে, অপশ্যন বি ইয়াৰে কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটো হৈছে ইন দ্য কনটেক্সট অফ 7th শিডিউল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন হুইচ অফ দ্য ফলোইং ছাবজেক্ট ইজ দ্য পাৰ্ট অফ কনকাৰেণ্ট লিষ্ট। অৰ্থাৎ সমৱৰ্তী সূচীৰ অন্তৰ্গত এই চাৰিটাৰ ভিতৰত হৈছে ফৰেষ্ট অৰ্থাৎ অৰণ্য। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ফেষ্টিভেল অফ মিজোৰাম ইজ চেলিব্ৰেটেড ডিউৰিং দ্য টাইম অফ ঝুম কাল্টিভেশ্যন। অৰ্থাৎ ঝুম খেতিৰ সময়ত চেলিব্ৰেট কৰা হয় কোনটো? চাপচৰ কুট নামৰ এই উৎসৱটো, অপশ্যন বি টো ইয়াৰে শুদ্ধ হ'ব। নেক্সট কুৱেশ্যনটো হৈছে হোৱেৰ ৱাজ দ্য কেপিটেল অফ পল্লৱ ডাইনেষ্টি লোকেটেড। তো পল্লৱ বংশৰ ৰাজধানী ক'ত অৱস্থিত আছিলে? পল্লৱ বংশৰ ৰাজধানী অৱস্থিত আছিলে কাঞ্চীপুৰমত, অপশ্যন এ ইয়াৰে শুদ্ধ হৈ যাব। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য অফিচিয়েল থিম অফ দ্য স্বচ্ছতা হি সেৱা কেম্পেইন 2024। 2024 চনৰ এটা অভিযান আছিলে এইটো স্বচ্ছতা হি সেৱা। ইয়াৰ আনুষ্ঠানিক বিষয়বস্তুটো আছিলে স্বভাৱ স্বচ্ছতা আৰু সংস্কাৰ স্বচ্ছতা, অপশ্যন ডি কাৰেক্ট। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং অফ ইণ্ডিয়ান এথলেটিক্স হেজ নেভাৰ অন এ মেডেল ইন অলিম্পিক। তো তলৰ কোনগৰাকী ভাৰতীয় খেলুৱৈ অলিম্পিকত কেতিয়াও পদক জয় কৰা নাছিলে? তো অলিম্পিকত কেতিয়াও পদক জয় কৰা নাছিলে, অপশ্যন বি টো ইয়াৰে শুদ্ধ হ'ব। চাইনা নেহৱালে 2012 চনত ব্ৰঞ্জ মেডেল লাভ কৰিছিলে
মনু ভাকেৰে শেহতীয়াকৈ 2024 চনৰ যিটো লাষ্ট পেৰিছ অলিম্পিক হৈছিলে তাতে 2টা ব্ৰঞ্জৰ মেডেল লাভ কৰিছিলে আৰু মেৰিকমেও 2012 চনৰ এই লণ্ডন অলিম্পিকত ব্ৰঞ্জৰ মেডেল লাভ কৰিছিলে তো হিন্দী গ্ৰামাৰৰ কোৱেশ্চন আহিছিলে উজ্জ্বল নামৰ এই শব্দটো সন্ধি বিচ্ছেদ কৰিব দিছিলে সহি সন্ধি বিচ্ছেদ क्या है ऑप्शन बी 2 হ'ব শুদ্ধ উত্তৰ উজ্জ্বল नेक्स्ट परोपकार शब्द में प्रयुक्त सही उपसर्ग कौन सा है तो परोपकार शब्दটোৰ উপসৰ্গটো হৈছে पर ऑप्शन सी नेक्स्ट संध्या या सुधन या सलाह दी वाक्यों में किस प्रकार की अशुद्धि है तो ऑप्शन डी कोई अशुद्ध नहीं है नेक्स्ट क्वेश्चन है रामा भट्ट सुनकर हंस दी वाक्य में क्या श्रुति कौन सी श्रुति है तो लिंग संबंधी श्रुति नेक्स्ट व्हाट एट टाइम बिटवीन 8 and 9 o'clock do hands of a clock make an angle 75 degrees তো 8 বজাৰ পৰা 9 বজাৰ ভিতৰত ঘড়ীৰ কাঁটাৰ উৰালে কোনটো সময়ত 75 ডিগ্ৰী কোণ সৃষ্টি কৰিব তো ইয়াৰ এনসাৰটো কৈ দিছো 8:57 অৰ্থাৎ 8:57 Next, it takes 45 minutes to empty 1/3 of a tank. How much time will it take to empty the tank completely? মানে 3/1 অংশ টেংকি এটাৰ পানীখিনি খালী হ'বলৈ 45 মিনিট সময় লাগে আৰু টেংকিটো সম্পূৰ্ণৰূপে খালী হ'বলৈ কিমান সময় লাগিব যদি 3টা ভাগৰ এটাত কিমান লাগে 45 মিনিট তো প্ৰতিটোতে 45 মিনিট লাগিব তো এই গোটেইকেইটা যোগ কৰিলে হৈ যাব 135 বা 3 into 45 কৰিলেও আমি এনসাৰটো পাই যাম অপচন এ 135 মিনিট নেক্সট এটা প্ৰফিট এণ্ড লছৰ কোৱেশ্চন আহিছিলে আমাক দিয়া আছে যে যদি এজন ব্যক্তিয়ে কোনো সামগ্ৰীত 50 টকা লাভ কৰে যেটো তাৰ ক্ৰয় মূল্যৰ 20% তেন্তে সামগ্ৰীটোৰ ক্ৰয় মূল্য আমাক উলিয়াব দিছে তো ক্ৰয় মূল্য যেহেতু উলিয়াব দিছে যদি আমি ক্ৰয় মূল্যটো সেলিং প্ৰাইসটো কষ্ট প্ৰাইসটো যদি আমি x বুলি ধৰি লও আমাক দিয়া আছে যে এই 50 টকাটো ক্ৰয় মূল্যৰ 20% হয় তো ক্ৰয় মূল্যৰ এই 20%টো হৈছে এই 50 টকাটো তো x থাকিলে বাওফালে আৰু 20% আমি সোঁফালে লৈ আহিলে এটো হৈ যাব আৰু 20% মানে আমি জানো 100 ভাগৰ 20 ভাগ 100 টো ওপৰত যাব তো 0 এটাতে কাটিলো 50 আৰু 2 ৰে যদি 100 কাটো হৈ যাব 50 তো आंसर হৈ যাব 250 অপচন সি টো ইয়াৰে কাৰেক্ট হ'ব 200 টকা হৈ যাব आंसर তো এইটো হৈছে লাষ্ট কোৱেশ্চনটো হোমৱৰ্ক হিচাপে আপোনালোকৰ বাবে দিছো which ministry is responsible for conducting the population census in India তো ভাৰতীয় লোকপিয়লৰ ওপৰত কোৱেশ্চন আহিছে এই শিফটত গোটেইকেইটা শিফটতে দুটা তো লোকপিয়ল চলোৱাৰ বাবে কোনটো মন্ত্ৰালয় দায়বদ্ধ এই চাৰিটা অপচনৰ কোনটো শুদ্ধ হয় বা কোনটো এনসাৰ হয় আপোনালোকে কমেন্টত জনাবলৈ নাপাহৰিব লগতে নেক্সট কাৰ কেতিয়া এক্সাম আছে আপোনালোকে কমেন্টত জনাব সকলোৱে সো ইয়াৰ লগতে আপোনালোকক জনাও যে 2025 চনৰ যদি কাৰেণ্ট এফেয়াৰ্সৰ কন্টেন্ট বিচাৰি আছে আপোনালোকে আমাৰ চেনেলটোৰ এইখন কাৰেণ্ট এফেয়াৰ্সৰ বুকলেট ল'ব পাৰে ইয়াৰে পৰা এসএসসি জিডি এক্সামত বহু কোৱেশ্চন আহি থকা দেখা গৈছে কাৰেণ্ট এফেয়াৰ্সৰ এতে কন্টেন্টখিনি আপোনালোকে চাই ল'ব টপিক ওয়াইজও পাব আৰু মান্থলি ওয়াইজও আপোনালোকে পাব ইম্পৰ্টেন্ট এমসিকিউ বিলাক যদি ল'ব বিচাৰে সিম্পলি WhatsApp নম্বৰত WhatsApp কৰি এই PDF খন ল'ব পাৰে সো ভিডিওটো চাই কিনে পালে আপোনালোকে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব লগতে কাৰ এক্সাম নেক্সট দিন কেইটা আছে আপোনালোকে কমেন্টত জনাবলৈ নাপাহৰিব ভিডিওটো চাই যদি ভাল পায় লাইক এটা কৰি দিব আৰু লাইক কৰাৰ পিছত এটা হাইপ বটন আপোনালোকে দেখা পায় সেই হাইপ বটনটো প্লিজ ক্লিক কৰি দিব আগন্তুক এনে ধৰণৰ পাই থাকিবৰ বাবে কন্টেন্ট বিলাক আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব নেক্সট এক্সাম বিলাকৰ শিফট বিলাকৰ ৰিভিউ পাবলৈ